নমস্কাৰ, মোৰ নাম সুপ্ৰতীম ভট্টাচাৰ্যী আৰু আপোনালোকৰ চাই আছে আমাৰ আছাম এনালাইচিছ ভিডিঅ' যোনটো আমি সদায় আনো। আৰু বস্তুটো হৈছে কি আমি 16 জুলাইত যোনটো কাৰেণ্ট এফেয়াৰ আছে আছাম ট্ৰিবিউন যোনটো আৰ্টিকেল আহিছে তাত আমি আৰ্টিকেলছ লওঁ আৰু তাত আমি এনালাইচিছ কৰোঁ। আৰু যোনটো আপুনি চাব পাৰে যোনটো কাৰেণ্ট এফেয়াৰ আপুনি মানে চাই আছে যোনটো কাৰেণ্ট এফেয়াৰ কাৰণে আপুনি বেষ্ট কোনটো এক্সামৰ কাৰণে আমাৰ কাৰেণ্ট এফেয়াৰটো হেল্পফুল হ'ব আপোনাৰ আৰু আপোনাৰ যোনটো ডেভেলপমেণ্টৰ কাৰণে বহুত বেছি হেল্প হ'ব। পঢ়া শুনা যোনটো আপুনি প্ৰচেছ কৰি আছে তাৰ কাৰণে APSC, ADRE, আছাম পুলিচ আৰু ডিফাৰেণ্ট যোনটো কোৰ্টৰ মানে এক্সাম ওলাইছে তাৰ কাৰণে হেল্প হ'ব। আৰু এটা বস্তু মই ক'ব বিচাৰোঁ কি কথাটো হৈ যায় কি যেতিয়া আপুনি মানে যোনটো আমাৰ আৰ্টিকেলছ চাই আছে যোনটো আৰ্টিকেলছৰ এনালাইচিছটো আমি ট্ৰাই কৰোঁ কি এইটো অলপ বেছি কনচেপচুৱেল বেচিছত বুজাবলৈ আপোনাক আৰু বেছি আপুনি যেতিয়া আপুনি মানে বস্তুটো যেতিয়া পঢ়িব তেতিয়া আপুনি ফেক্ট আৰু কনচেপ্টটো একেলগত ল'ব পাৰিব, তাৰ কাৰণে আপোনাৰ ভাল হ'ব। ঠিক কথাটো হৈ যায় কি আমি বেছি লেট নকৰি আমি ডাইৰেক্ট আৰ্টিকেল চাওঁ বিকজ আৰ্টিকেলছৰ লগত ডেপ্থত যাব লাগিব। ঠিক আছে, আৰু আপুনি ছাইডত নোটছ বনাই থাকিব পাৰিব। ঠিক আছে, ঠিক আছে। এটা কথাটো হৈছে কি ক্লাছটো ষ্টাৰ্ট কৰাৰ আগত এটা মানে পাৰ্ট অফ দ্য ডে মানে মটিভেশ্যনৰ কাৰণে মটিভেশ্যন নহয় মানে এটা আপুনি কিয় জাৰ্নিটো ষ্টাৰ্ট কৰিছে তাৰ কাৰণে এটা কোট আনো। কোটটো হৈ যায় কি এডুকেশ্যন ইজ দ্য মষ্ট পাৱাৰফুল ওপেন উইচ কেন ইউজ টু চেঞ্জ দ্য ৱৰ্ল্ড। বহুত ভাল কথাটো যোনটো এডুকেশ্যন হয় এডুকেশ্যন দি আপুনি বহুত বস্তু কৰিব পাৰে। পাৱাৰ অফ পেন কেন বি ইনক্ৰিজ ইন এ ডিফাৰেণ্ট পাৰ্সপেক্টিভ। ঠিক আছে, কথাটো বুজি পালে? আমি আমাৰ আৰ্টিকেলছৰ যোনটো আজি আৰ্টিকেলছ হয় হাইলাইটেড আমি 4টা মানে ক্লিপছ আৰ্টিকেল আনিছোঁ যোনটো আৰ্টিকেল বহুত ইম্পৰ্টেণ্ট। ফাৰ্ষ্ট নাগালেণ্ড বেগিং চাইল্ডৰ ওপৰত, তাৰপিছত আপোনাৰ যোনটো আৰ্টিকেল আছে আৰ্টিকেল পইণ্টটো চাই আৰু এটা আৰ্টিকেলত আমি এক্সপ্লেনেশ্যন ষ্টাৰ্ট কৰিম। ঠিক আছে, ফাৰ্ষ্ট আৰ্টিকেল যোনটো ষ্টাৰ্ট কৰাৰ আগত এইটো হৈ যায় আমাৰ টেলিগ্ৰাম চেনেল হয়। টেলিগ্ৰাম চেনেল আপুনি এইটো স্কেন কৰি আপুনি আমাৰ লগত মানে আহিব পাৰিব আৰু আমাৰ নোটছটো মানে আমাৰ লগত জুৰিব পাৰিব। ঠিক আছে, এইটো আপোনাৰ PDF চব তাত আছে। ঠিক আছে, ষ্টাৰ্ট কৰিম। ঠিক আছে, ফাৰ্ষ্ট যোনটো আৰ্টিকেল আছে আৰ্টিকেলটো আমি চালোঁ। আৰ্টিকেলটো কি কৈছে? আৰ্টিকেলটো কৈছে কি নাগালেণ্ড ব্ৰিড এজ এনৰল চাইল্ড বেগিং ইন দ্য গভৰ্ণমেণ্ট স্কুল। ঠিক আছে, নাগালেণ্ড ব্ৰিড টু বি এনৰল চাইল্ড মানে কি হয় তাক যোনটো চাইল্ড বেগিঙৰ যোনটো মানে চিনাৰিটো হয় সেইটো বহুত বেছি ডিফাৰেণ্ট হয় বিকজ আমি চাইল্ড ডেভেলপমেণ্টৰ কাৰণে বহুত বেছি আমি চাই আছোঁ আমাৰ ফাণ্ডামেণ্টেল ৰাইটছত আহিছোঁ। চাইল্ড এডুকেশ্যনৰ ওপৰত আমি কাম কৰি আছোঁ। তাৰ মানে লছ আছে তাৰপৰা আপোনাৰ কি বোলে ফেক্টৰী 14 years তলত কাম কৰিব নোৱাৰে আৰ্টিকেলছ আছে। তো আমি কি চাইল্ড মানে যোনটো চাইল্ডৰ যোনটো অভাৰঅল গ্ৰ'থৰ কাৰণে বহুত বেছি দৰকাৰ হয়। তো অভাৰঅল গ্ৰ'থৰ কাৰণে যেতিয়া আমি 6 to 14 years আছোঁ তেতিয়া চাইল্ডক কি দৰকাৰ হয়? ফাৰ্ষ্ট দৰকাৰ হয় আপোনাৰ চাইল্ডৰ এডুকেশ্যন দৰকাৰ হয়, আপুনি জানে। ছেকেণ্ড কি দৰকাৰ? ছেকেণ্ড ফুড দৰকাৰ হয়। থাৰ্ড শ্বেল্টাৰ দৰকাৰ হয়। আৰু তাৰপিছত অভাৰঅল ডেভেলপমেণ্ট এইটো চব এটা আণ্ডাৰত আহে। ঠিক আছে, ঠিক আছে, আৰ্টিকেলটো অলপ ভাল চাই আমি বুজোঁ। ঠিক আছে, দ্য হিষ্ট্ৰী অফ দ্য টপিক। দ্য হিষ্ট্ৰী অফ দ্য টপিক কি হয় আমি সদায় ট্ৰাই কৰোঁ কি যোনটো টপিক আছে তাৰ অলপ বেকগ্ৰাউণ্ডটো আপোনাৰ দি দিওঁ। যেতিয়া আপুনি বেকগ্ৰাউণ্ডটো বুজিব পাৰিব তেতিয়া আপোনাৰ কাৰণে ইজি হৈ যাব বস্তুটো ল'বলৈ। ঠিক আছে, initiative emerged as the part of Nagaland border child welfare and education reform aligned with the aligned with the national effort under the Right of Education Act 2009. ঠিক আছে, আপুনি যোনটো এক্টটো চালে তাৰপিছত in the recent years the state government identified to increase visible of child begging into urban areas like Dimapur and Kohima. কিবানে বস্তুটো এই যোনটো ইয়াৰ্ছৰ লগত বস্তুটো মানে ষ্টাৰ্ট হ'ল। ঠিক আছে, recognizing the vulnerability of the child exploitation and abuse of illiteracy in Nagaland, the State Commission for Promote Child Rights coordinating with the local authority of NGOs and the campaign of evidence to ensure the formal education. যোনটো এটা এৰিয়াত নাগালেণ্ডত বহুত বেছি চাইল্ড বেগিংটো বাঢ়ি গৈছিলে তো তাৰ ইনিচিয়েটিভ গভৰ্ণমেণ্টে লৈছে। ইনিচিয়েটিভটো কি হ'ল? ইনিচিয়েটিভটো হৈ যায় কি যেতিয়া মানে যোনটো চাইল্ড বেগিং আছে তো কি কৰোঁ আমি যোনটো নেগেটিভ এনাৰ্জিটো আছে তাত আমি পজিটিভ এনাৰ্জিত চেনেলাইজ কৰি দিওঁ। যেতিয়া আমি চেনেলাইজ কৰি দিওঁ কিয় আমি এডুকেশ্যনত চাইল্ডটো প্ৰেছক্ৰাইব কৰি দিওঁ। এতিয়া
এডুকেশ্যনত আমি প্ৰস্পাইড কৰিছোঁ তেতিয়া কি হ'ব তো লিটাৰেচি লেভেলটো বাঢ়িছে আৰু তাৰপিছত কি হ'ব যেতিয়া লিটাৰেচি লেভেলটো বাঢ়িব তেতিয়া কি হ'ব আমাৰ এডুকেশ্যন পইণ্ট অফ ভিউটো বাঢ়িব তেতিয়া মানুহে চাকৰি পাব তাৰপিছত জব পোৱাৰ পিছত ইকনমিক গ্ৰ'থ হ'ব ডেট ইজ ইণ্টাৰলিংকিং তাৰ কাৰণে নাগালেণ্ড গভৰ্ণমেণ্টে ডিফাৰেণ্ট ষ্টেপ লৈছে বিকজ অফ ইনক্ৰিজ অফ বেংকিংটো বাঢ়ি গৈছে বুজি পালে বস্তুটো স্মল ৰাখিব বাট যোনটো ফেক্ট অলপ যোনটো ডাটা আছে সেইটো চাই থাকিব ঠিক আছে থাৰ্ডটো হৈছে কি ইম্পৰ্টেণ্ট পইণ্টছ ৰেস্কিউ আইডেণ্টিফিকেশ্যন অফ ড্ৰাইভ মানে বস্তুটো ক'ত আছে এইটো চাই আছিলে ৰেস্কিউ কৰিবলৈ বিকজ মানে আপোনাৰ চাব লাগিব কি মানে কোনটো হটস্পট এৰিয়া হয় যোনটো হটস্পট এৰিয়া আছে হটস্পট এৰিয়াত কি আছে তো হটস্পট এৰিয়াত কেনেকৈ চেনেলাইজ আমি কৰিব পাৰিম এই বস্তুটো দৰকাৰ আছে ঠিক আছে ছেকেণ্ড এডুকেশ্যন এণ্ড দ্য ৰিহেবিলিটেশ্যন এফৰ্ট কি হয় মই কৈছোঁ কি যেতিয়া আপুনি চেনেলাইজ কৰিব তেতিয়া কি এডুকেশ্যন লাগিব এডুকেশ্যনৰ কাৰণে কি হয় ফ্ৰী এডুকেশ্যন লাগিব তাৰপিছত ৰিহেবিলিটেশ্যন মানে কি হ'ব ৰিহেবিলিটেশ্যন মানে তাৰ যোনটো বেক নেগেটিভ ছাইডত আছে মানুহটো তাক পজিটিভ ছাইডত কৰিবলৈ এটা প্ৰচেছ আছে ৰিহেবিলিটেট কৰিব লাগিব তাৰ পৰা টক্সিচিটিটো ওলাব লাগিব আৰু তাৰপিছত ওলাবৰ পিছত কি হ'ব পজিটিভিটিটো আনিব লাগিব ডেটছ ভেৰি ইম্পৰ্টেণ্ট লিগেল ছ'চিয়েল ছাপৰ্ট কেনে গভৰ্ণমেণ্টৰ ফাণ্ডিং NGOs ঠিক আছে ডেট আৰ ভেৰি ইম্পৰ্টেণ্ট বুজি পালে আপুনি বস্তুটো ঠিক আছে সৰু মানে অবজেক্টিভ হয় বাট বস্তুটো বহুত বেছি ডেপ্থ হয় আপোনাৰ কাৰণে আপুনি কি বস্তুটো ইয়াৰ পৰা মনত ৰাখিব পাৰিব নাগালেণ্ড ষ্টেট কমিশ্যনাৰ টু প্ৰটেক্ট চাইল্ড হয় 2009 ষ্টাৰ্ট হৈছিলে ইয়াৰ যোনটো ফেক্ট বস্তু আছে আপুনি মনত ৰাখিব লাগিব আৰু যোনটো ছাবজেক্টিভ বস্তু আছে এইটো আপোনাৰ কনচেপ্টৰ কাৰণে ইজি হ'ব ফাৰ্ষ্ট আপুনি ছাবজেক্টিভটো লৈ ল'লে এনেকা বস্তু হ'ল তাৰপিছত অলপ ফেক্ট ল'লে তেতিয়া আপোনাৰ কাৰণে ইজি হ'ব বস্তুটো মনত ৰাখিবলৈ নাগালেণ্ড যেতিয়া আপুনি শুনিব চাইল্ড বেকিং শুনিব 2009 বস্তু শুনিব তেতিয়া আপোনাৰ কাৰণে ইজি হ'ল মই জাষ্ট আপোনাৰ পঢ়িবলৈ বস্তুটো বুজাই আছোঁ ঠিক আছে নেক্সট যোনটো ঠিক আছে Colourton project can be replicated into all the ports of BIMSC members of Sonar. The Colourton project is very prominent project 2027 what chance আছে আৰু বহুত বেছি মানুহে মানে this is in the news for many days many months হ'ব পাৰে আপুনি তো Colourton project কি হয় মই কৈছিলোঁ যেতিয়া Colourton project আহিব মেংমাৰৰ বস্তুটো আপুনি ইয়াত আহিব লাগিব আৰু আপোনাৰ পৰ্ট ৰিলেটেড বস্তুটো আহিব লাগিব ঠিক আছে আৰ্টিকেলছ মই আমি অলপ পাৰফেক্ট কৰিম আৰু বুজিবলৈ ট্ৰাই কৰিম কি বস্তু কৈ আছে ইয়াত ঠিক আছে ফাৰ্ষ্ট Colourton project অলপ বুজি লওঁ আমি মই লাষ্ট ক্লাছত এক্সপ্লেইন কৰিছিলোঁ মানে যোনটো ইয়াত এবাৰ আকৌ আহিছিলে হাইলাইট কি হৈছিলে কি যেতিয়া পৰ্টৰ মানে যেতিয়া এৰিয়াটো বেছি ডাইভাৰ্মিনেট হৈ যায় মানে যেতিয়া বাঢ়ি যায় ঠিক আছে এটা কি হয় কি ট্ৰিপ আপুনি এৰিয়াটো চব ফাৰ্ষ্ট জিঅ'গ্ৰাফিকেল লোকেশ্যন যাব কি ত্ৰিপুৰা আৰু যোনটো ৱেষ্ট বেংগলৰ কানেক্টিভিটিটো আছে আমাক এনেকা কৰি কানেক্টিভিটি কৰিব লাগে ঠিক আছে তো আমি কি কৰোঁ আমি শ্বৰ্টেষ্ট ৰুট চাওঁ যেতিয়া বিজনেছ যেতিয়া ডেভেলপমেণ্ট হ'ব ডেভেলপমেণ্ট আমি শ্বৰ্টেষ্ট ৰুট চাম যেতিয়া শ্বৰ্টেষ্ট ৰুট চাম ৰুটটো কোনটো চাম কি চি ৰিলেটেড কোনটো ৰুট আছে ঠিক আছে যেতিয়া চি ৰিলেটেড ৰুটটো আছে তো আমি কি চাম তো আমি চাম কি ওকে তো ইয়াত আমি এটা ৰিপৰ্ট বনালে সৰি ক'ত গ'ল যেতিয়া ইয়াত আমি চিপৰ্ট এটা বনাই দিলে কি হ'ব ডাইৰেক্ট আমি ইয়াৰ পৰা যোনটো ত্ৰিপুৰাৰ কানেক্ট কৰি আমি আমাৰ কাৰণে ইজি হৈ যাব আৰু যেতিয়া বিজনেছত আপুনি চাই আছে যেতিয়া আপুনি ইকনমিক কষ্টটো বচাই আছে তেতিয়া আপোনাৰ কাৰণে ভাল হ'ব তো কি হ'ব এনেকা কৰি মিজোৰামৰ পৰা আহি আমি যেনেকা ফেক্টৰী মানে বাছ আনো এইটো আৰু এটা ৰাস্তাৰ প্ৰব্লেম হ'ব পাৰে ডিফাৰেণ্ট থটছৰ মানে ডিফাৰেণ্ট জিঅ'গ্ৰাফিকেল ইছ্যু হ'ব পাৰে তো আমি কি কৰোঁ আমি পৰ্টৰ কাৰণে ইজি হৈ যাম শ্বৰ্টেষ্ট ডিষ্টেঞ্চ তো প্ৰফিট হাই না বস্তুটো হোৱাটো তাৰ কাৰণে এনেকা পৰ্টটো বহুত বেছি ইম্পৰ্টেণ্ট ফাৰ্ষ্ট ইকনমিৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট আমি ডাইৰেক্ট এটা পৰ্ট চি ৰোড বনাব পাৰোঁ আৰু হাইৱেও বনাই আছোঁ আৰু আপোনাৰ যোনটো ৰিলেশ্যনৰ কাৰণেও আমি এটা ষ্ট্ৰেটেজিকেল ৰিলেশ্যনো চাব লাগিব বিকজ দিছ আৰ দ্য গল্ডেন ট্ৰাইংগল এৰিয়াছ মেংমাৰ এৰিয়াটো গল্ডেন মেংমাৰ এৰিয়াছ কি থাকে তাৰ বেছি ইনষ্টিটিউশ্যন গ্ৰুপ থাকিব পাৰে ডিফাৰেণ্ট গ্ৰুপছ থাকিব পাৰে তাৰ গভৰ্ণমেণ্টে তাক এটা মনিটৰিঙৰ কাৰণে তাৰ যেতিয়া ইনফ্ৰাষ্ট্ৰাকচাৰ মনিটৰিঙৰ কাৰণে বহুত বেছি দৰকাৰ যেতিয়া ইনফ্ৰাষ্ট্ৰাকচাৰ মনিটৰিং কাৰণে এই বস্তু দৰকাৰ তো কি হয় কি প্ৰথমতো আমি যোনটো মানে ডেভেলপমেণ্ট ইয়াত আনিছোঁ তেতিয়া ৰোডছ হ'ব অট'মেটিক ডেভেলপমেণ্ট হোৱাৰ লগত কি হ'ব মানুহে তাক
ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাৰণে জব পাব আৰু যেতিয়া ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাৰণে জব পাব তো ডিফাৰেণ্ট গ্ৰুপছৰ কাৰণে মানুহে বেছি কাম কৰিবলৈ হ'ব তো win-win situation for the both perspective বুজি পালে simple logical এই মানে কনসেপ্টটো এনেকা কৰি বুজিব লাগিব ঠিক আছে ইউনিয়ন মিছন Sarvendra Sona has recently highlighted that Kaladan port can be replicated into across the older মানে যিমান আমাৰ states আছে যিমান এইটো তাত আমি portটো বনাব পাৰোঁ লাইন হৈ আছে but the Myanmar was the first perspective of the ঠিক আছে কথাটো হৈ যায় কি আপোনাৰ যোনটো some যোনটো ফোর্স আছে ঠিক আছে ফোর্স কি হ'ব পাৰে তো ইফ আপুনি পঢ়িলে তেতিয়া আপোনাৰ কি হ'ব পাৰে মই তো প্ৰজেক্টছ কালাৰডানৰ প্ৰজেক্টটো পঢ়িছোঁ বাট আৰু কি কালাৰডানৰ প্ৰজেক্টছ আৰু কি ৰিলেটেড প্ৰজেক্ট ষ্টাৰ্ট কৰোঁ আমি কি প্ৰজেক্ট হ'ব পাৰে ফাৰ্ষ্ট কালাৰডান মাল্টিপল প্ৰজেক্টছ ইণ্ডিয়া ম্যানমাৰ সেকেন্ড ইণ্ডিয়া ম্যানমাৰ থাইল্যান্ড হাইৱে ঠিক আছে বুষ্টিং দ্য ট্ৰেড অফ পিপল ঠিক আছে তাৰপিছত কি হয় BBIN motor vehicle agreement যোনটো বাংলাদেশ ভূটান ইণ্ডিয়া নেপালৰ লগত এইটো বহুত ফেক্চুৱেল হয় আহি যাব পাৰে কেতিয়া কোৱেশ্চনত তখন মনত ৰাখিব এইটো ৰোড ফেচিলিটি অফ স্মলছ এণ্ড ক্ৰছ SESE ৰোড আপোনাৰ ৰোড কৰিডৰ প্ৰজেক্ট ইণ্ডিয়া বাংলাদেশ ভূটান বাংলাদেশ চাইনা ইণ্ডিয়া ম্যানমাৰ কৰিডৰ মানে ৰেলৱে কানেক্টিভিটি প্লেনিং দ্য ইকনমিক কৰিডৰ অফ কানেক্টিভিটি ঠিক আছে Colombo port expansion port Sri-Lanka বনাই আছে এটো চাইনাও আছে তাত ইন্ডিয়াৰ পছুৱেটি ঠিক আছে নেক্সট যোনটো আছে নেক্সট কি আছে নেক্সট আমাৰ আছে কি মেঘালয় হাইকোর্ট given direct speed up to Shillong airport expansion of work ঠিক আছে কি হয় Shillong airportৰ perspective টো কি হয় আৰু মেঘালয় হাইকোর্টে কি আহিব লাগে ঠিক আছে মানে মেঘালয় হাইকোর্টৰ কিয় দৰকাৰ গৈছে ঠিক আছে সৰি এটা বস্তুটো হৈ যায় কি থ্ৰী ইম্পৰ্টেণ্ট টেকৱেজ কি ল'ব পাৰোঁ এইটো এয়াৰপৰ্টৰ চিনাৰিটো আপুনি চাব পাৰে ঠিক আছে থ্ৰী ইম্পৰ্টেণ্ট টেকৱেজ two months window of a couple of potential appointment of speed offering the judiciary instant breaking of administration ঠিক আছে integrated technical land acquisition and the আপোনাৰ order to smart tackle and transfer the safe communication of ensuring ones of land in protecting infrastructure and the commerce of without delaying ঠিক আছে বস্তু বুজিলে মানে যোনটো প্ৰসেছৰ মানে ডেভেলপমেন্টটো লাগি আছে শ্বিলং এটো বহুত জলদি হ'ব লাগে বিকজ অফ ডিফাৰেণ্ট পাৰ্সপেক্টিভ বিকজ মানে প্ৰথমটো আমি ৰোড ৱেটো বহুত বেছি লেণ্ডশ্লাইডৰ কাৰণে ডেভাষ্টেড হৈ থাকে তো এইটো কাৰণে কি আমি কমিউনিকেশ্যনটো বহুত বেছি ইনক্ৰিজ কৰিব কমিউনিকেশ্যন যেতিয়া থাকিব তেতিয়া ডেভেলপমেণ্ট থাকিব তো এই বস্তু কাৰণে বহুতে ইণ্টাৰফেক্ট কৰিব লাগিছে ঠিক আছে something চাইলো কি এয়াৰপোৰ্ট মেজৰ আউটগোয়িং প্লেনিং এয়াৰপোৰ্ট দিস আর দ্য ফ্যাক্ট যেতিয়া কোনো বস্তুটো এনেকা কোৱেশ্চন আহি যাব পাৰে ইনফল আপোনাৰ এয়াৰপোৰ্ট ক'ত আছে এইটো আহি যাব পাৰে কিয় বনাই আছে প্ৰজেক্ট হাইলাইট কি হৈ আছে এই বস্তুটো আপুনি বহুত বেছি দৰকাৰ আছে এইটো লাষ্ট ইয়াৰৰ কোৱেশ্চনটো আহিছিলে ঠিক আছে যিমান মই জানো ঠিক আছে ফলিং এয়াৰপোৰ্ট আপোনাৰ অৰুণাচল প্ৰদেশ ঠিক আছে যোনটো ইন'ভেট 2022 হৈছে এইটো কুৱেশ্যনত আহিছিলে আপোনাৰ তাৰপিছত আপোনাৰ হৈ যায় কি শিলচৰ এয়াৰপোৰ্ট এক্সপেনশ্যন আছাম কৈছে ইনফল এয়াৰপোৰ্ট মডিফিকেশ্যন মণিপুৰ লেংজি পুৰী এয়াৰপোৰ্ট মিজোৰাম তেজু এয়াৰপোৰ্ট আপোনাৰ অপাৰেশ্যনেল হৈ আছে প্ৰিভেড আণ্ডাৰ দ্য নিউ টাৰ্মিনেল বনাই আছে তেজু যোনটো অৰুণাচল প্ৰদেশত তেজু ইজ দ্য বহুত বেছি ইম্পৰ্টেণ্ট হৈ যায় আপোনাৰ আপুনি আছামৰ পাৰ্সপেক্টিভৰ পৰা চাই এৰিয়াৰ তো তেজু ইজ ভেৰি ইম্পৰ্টেণ্ট তো তেজু এয়াৰপোৰ্ট অৰ্গেনাইজেশ্যন বনি আছে ঠিক আছে বস্তু বুজিছে ফেক্টটো ল'ব ট্ৰাই কৰিব ঠিক আছে তাৰপিছত কুৱেশ্যনটো হৈ যায় কি লেটছ আণ্ডাৰষ্টেণ্ড লিটল বিট অফ ইণ্টাৰনেশ্যনেল EMD Jaishankar আমাৰ মিনিষ্টাৰ আপোনাৰ কথা হৈ যায় কি Jaishankar raised Pahalgam attack and into SCO মানে Shanghai Corporation meeting ঠিক আছে আমাৰ যোনটো স্যাৰ আছে জয়শংকৰ ছাৰে কি ক'লে যোনটো এটেকটো হৈছিলে ঠিক আছে পেহেলগামৰ এটেকটো এটা ইস্যুত ৰাইজ কৰিছে বিকজ
মানে ইণ্টাৰনেশ্যনেল ৰিলেশ্যনত বহুত বেছি মানুহে মানে যোনটো গভৰ্ণমেণ্ট থাকে বস্তুটো ইণ্টাৰনেশ্যনেল ডাইফৰ্মাৰ কাৰণে দাবিব পাৰে কোনো পাৰ্চপেক্টিভ দাবিব পাৰে তো তেতিয়া ইছ্যু আমি ইয়াৰ পৰা কি শিকিব লাগিব আমি কি চাম আমি চাম কি দা graphical example of three evils in line to চাব Jaisingh's like the attack has been very case to terrorism separation extremism found to be SEO. He said the attack has to be tourism of economy of Jammu Kashmir. আমি বস্তুটো আগতে জানো কি যোনটো এটা পইণ্টত জম্মু কাশ্মীৰ বহুত বেছি পিক কৰি আছিলে ইমান বেছি ইনফ্ৰাষ্ট্ৰাকচাৰ আমি তাত মানে কৰি আছোঁ বিকজ অফ টুৰিজম এটা এটা গভৰ্ণমেণ্টে এটা বস্তুত ইমান বেছি টুৰিজমৰ কাৰণে ইনভেষ্ট কৰিছে আৰু ইমান হাইয়েষ্ট ব্ৰিজ তাত বনাই আছে তাত যোনটো ৰেলৱেটো ইমান ইনক্ৰিজ কৰিছে ইমান মানে ইণ্টেন্স এৰিয়া হোৱাৰ পিছত তাৰপিছত এনেকুৱা টাইপৰ যোনটো মানে বস্তুটো হ'লে বহুত বেছি লছেছ আৰু বহুত বেছি এটা ইণ্টাৰনেশ্যনেল ইমেজৰ কাৰণে বহুত বেছি বেয়া বস্তু ঠিক আছে টুৰিজমটো বহুত বেছি কমি যায় যেতিয়া টুৰিজম কৰিব আমাৰ ইকনমিকে ট্ৰেপ কৰি হেল্প কৰিব ট্ৰেপ কৰি লছেছ আহিব ঠিক আছে এইটো বুজি পালে বস্তুটো বুজি পালে আৰু দ্য লিংকিং অফ ৰিজনেল stability and growth of corporation Jaisingh's stress to be collaborating terrorism into essential not KK stability but for the SEO ambition towards the connectivity in Afghan and stability to sharing realization multiple words ठीक है सर ये वाला बस्तु तो easy है but अपना बस्तु तो पहले का मतलब हम connect करो और tourism में लोगों को connect करो ठीक है सर আমি বস্তুটো বুজিলোঁ কি যেতিয়া আপোনাৰ মানে বস্তুটো আহি যায় তেতিয়া কি হৈ যায় কি এটা অৰ্গেনাইজেশ্যন যেতিয়া আহিব অৰ্গেনাইজেশ্যনৰ আপুনি অৰ্গেনাইজেশ্যনৰ অলপ ইনফৰ্মেশ্যনটো লৈ ল'ব অৰ্গেনাইজেশ্যন ইনফৰ্মেশ্যনটো ল'ব তেতিয়া আপোনাৰ এইটো ষ্টেটিক পাৰ্টটো এইটো হ'ব পাৰে আপোনাৰ ষ্টেটিক পাৰ্টটো বহুত বেছি ব্ৰাছ আপ হৈ যাব এতিয়া ব্ৰাছ আপ হোৱাৰ পৰা আপোনালোকে ইজি হ'ব বস্তুটো বুজিবলৈ তো কি হৈ যায় কি চাংঘাই কৰ্পৰেশ্যন কি হয় চাংঘাই কৰ্পৰেশ্যন হৈছে পলিটিকেল ইকনমিক এণ্ড সাৰ্ভিস ফাউণ্ডেড security founded in 2001 in China, Russia, Tajikistan, Uzbekistan. Its core to be goal to combine combat to the terrorism, separation, and extremism to region to cooperation to promote stability and across the areas. Yes, area to side up. Sri Lanka, yes. উজবেকিস্তান চালোঁ আমি চাইনা চাইছোঁ তো এতিয়া এৰিয়া থাৰ্ড ৱৰ্ল্ড কাণ্ট্ৰি যিমান আছে তাৰ সিকিউৰিটিৰ কাৰণে চাংঘাই কৰ্পৰেশ্যন ঠিক আছে তো এইটো বহুত বেছি ইম্পৰ্টেণ্ট হৈ যায় তো তাতে যেতিয়া চিকিউৰিটিতে এলাউমেণ্ট অফ পাৱাৰ থাকিব লাগে বস্তুটো বুজিছে কেনেকৈ আপোনাৰ ল'ব লাগে ঠিক আছে তো এতিয়া আমি কুৱেশ্যনত যাওঁ কুৱেশ্যন যাওঁ কি দ্য ৰিচেণ্টলি দ্য নাগালেণ্ড গভৰ্ণমেণ্ট taken to help the child bearing key step লৈছে Nagaland government options of কি লাগি আছে আপোনাৰ provide free cards to families provide mobile liability হ'ব পাৰে নেকি start offering and into government আৰু offering taxes কি হ'ব পাৰে আমি answer union government now has recently started that আপোনাৰ Kaladhan multi-model transition transport project can be replaced in all the projects of DMSDC refer to the country which of the primary objective is develop pan-Asia pipeline to improve the digitalization of connectivity in South Asia to enhance the marine and the inlet water connectivity between the India and the South Asia to establish defense and the cooperation of interlinking to the next question जो है कि what is the direct Meghalaya High Court recently regarding to the Shillong High Court key lawyers speed up the expansion of the work to related to the airport difference to privatize কি হ'ব পাৰে ফাৰ্ষ্ট কুৱেশ্যনটো পঢ়িব আৰু ট্ৰাই কৰিব আনসাৰটো দিব লাষ্ট কুৱেশ্যন কি হয় during which international forum the external affairs minister Jaishankar raised the issue of Pahalgam terror attack in July 25 court raise কৰিছিল G20 raise কৰিছিল নেকি Shanghai Corporation raise কৰিছিল নেকি United Nation Assembly কৰিছিল court কৈছে আপুনি তো আনসাৰ দিও আনসাৰ আপোনাৰ তাত আছে
ফাৰ্ষ্টটো আপোনাৰ আপুনি যেনে লগালে এনভাইৰনমেণ্টৰ কাৰণে কাম কৰিছে, এনহেন্স মেৰাইনিটি অফ ৱাটাৰৰ কাৰণে কাম কৰি আছে, অফ এক্সপেনশ্যন অফ ৱৰ্ক এয়াৰপৰ্টৰ কাৰণে কাম কৰিছে, চাংঘাই কৰ্পৰেশ্যনটো আপুনি জানে তাতে কৰিছে। ঠিক আছে, ডেটছ অল, থেংক ইউ। আৰু ট্ৰাই কৰিব বস্তুটো নোটছ ল'বলৈ, আৰু তেতিয়া আপোনাৰ কাৰণে ইজি হ'ব বস্তুটো, আৰু ফেক্ট লগত অলপ ষ্টেটিকটো কানেক্ট কৰিব। থেংক ইউ।